বাতাসীপুৰৰ নিখিল বড়ো ছাত্ৰ সন্থা শোণিতপুৰ জিলাৰ আমাৰ যেটো অভিৱৰ্তন আছে ইয়াৰ উপস্থিত থাকি পেলাই মই নথৈ আনন্দিত হৈছোঁ। মূলতে আজি মোৰ বিষয়টো আছিল আমাৰ শিক্ষা খণ্ডৰ আমি কেনেকৈ আগুৱাই যাওঁ সেই বিষয় লৈ পেলাই আলোচনা এটা আছিলে। ইয়াৰ ছাত্ৰ, অভিভাৱক আৰু শিক্ষক তিনিটা এই যেটো পিলাৰ কেনেকৈ আমি আগুৱাই লৈ যাওঁ ইয়াৰ বাবে আমি আলোচনা কৰিলোঁ। সকলোৱে ইয়াত উপস্থিত আছিলে, অভিভাৱক, ছাত্ৰ আৰু শিক্ষকসকলে। ভাল এটা আলোচনা হ'ল। গতিকে শোণিতপুৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থাক মই ধন্যবাদ জনাইছোঁ। এনেকৈ আলোচনাটো ল'ব লাগিব সমাজত আৰু আমাৰ অসমখন এনেকৈ আমি আগুৱাই লৈ যাব লাগিব। ঠিক তেনেকৈ আমি কৈছোঁ কি ভাৰত 2047 চনত যেটো বিকশিত ভাৰত হিচাপে আমি গঢ়ি তুলিবৰ কাৰণে সংকল্প লোৱা হ'ল। অসমত এনেকৈ সংকল্প লোৱা হৈছে। গতিকে আমিও এই যেটো চিজুপুৰীৰ নিচিনা এই ভিতৰুৱা অঞ্চল, আমাৰ বাতাসীপুৰ অঞ্চল ভিতৰুৱা অঞ্চল, ইয়াৰ পৰাও আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভাল শিক্ষা, গুণগত শিক্ষা লৈ পেলাই আগুৱাই যাব পাৰোঁ। যথেষ্ট ইয়াৰ পটেঞ্চিয়েল আছে। গতিকে এই অঞ্চলৰ পৰা ওলাই আহিব মোৰ এটা বিশ্বাস আছে। গতিকে মই আশাবাদী যে আমিও অসম হিচাপে, আমিও এই অঞ্চলৰ ৰাইজ হিচাপে আমাৰ ভাৰতৰ যেটো বিকশিত ভাৰতৰ যেটো সংকল্প ইয়াৰ লগত জড়িত হ'ব পাৰোঁ। ৰাজনীতিৰ বিষয়লৈ সমাগত ছাৰ বিটিআৰৰ যি নিৰ্বাচন কি ক'ব ছাৰ? আচলতে এইবাৰ ছাৰ 2025 চনৰ ডিচেম্বৰলৈকে BTC চৰকাৰৰ এইটো টাৰ্ম আছে। গতিকে এটা বছৰ মাজতে, গতিকে এইটো এটা আকৌ আমি স্পষ্টকৈ ক'ব পাৰোঁ যে আকৌ আমি UPPLৰ নেতৃত্বত যিটো চৰকাৰ, প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিটো চৰকাৰ, সেই চৰকাৰখনে আকৌ আহিব। তো আমাৰ যিটো প্ৰিপাৰেশ্যন একেবাৰে কণ্টিনিউৱাছলি হৈ আছে। গতিকে ৰাইজৰ যিটো সঁহাৰি আৰু চৰকাৰে যেনেকৈ কাম কৰিছে ৰাইজৰ উন্নতিৰ বাবে, শান্তি ইয়াত স্থাপন হৈ গ'ল। গতিকে ৰাইজে সেইটো বিচাৰিছে। গতিকে আমি আশাবাদী আৰু আমাৰ ৰাইজৰ ওপৰত বিশ্বাস আছে। ৰাইজে নিশ্চয় আমাক যত্ন ল'ব আৰু আমি আকৌ প্ৰমোদ বড়ো নেতৃত্বত এনেকৈ যিটো এতিয়া যেনেকৈ চৰকাৰ চলাই আছোঁ তেনেকৈ আমি চৰকাৰ পাবলৈ আমি সক্ষম হ'ম। আপোনাৰ BPLৰ যি মুৰব্বী হাগ্ৰামা মৰিয়ে বিভিন্ন সময়ত তাৰ অভিযোগ উত্থাপন কৰি আহিছে যে প্ৰমোদ বড়োৰ নেতৃত্বত আচলতে BPLত কোনো ধৰণৰ মানে তেওঁ যিবোৰ প্ৰতিশ্ৰুতি দিছিলে আচলতে প্ৰতিশ্ৰুতি আজিলৈকে তেওঁ পূৰণ কৰিব পৰা নাই। আচলতে ৰাইজে যেনেধৰণে বিচাৰিছিলে ৰাইজৰ আশা আকাংক্ষা এতিয়ালৈকে পূৰণ কৰিব পৰা নাই। কি ক'ব এইটো? প্ৰথম কথাটো হ'ল 2020 চনৰ এই চুক্তিৰ দ্বাৰাই ৰাইজে শান্তি পাইছে নে নাই এই কথাটো হাগ্ৰামাই স্পষ্টকৈ কওক। আমাৰ ৰাইজৰ মাজত অশান্তি আছে নেকি এইটো হাগ্ৰামাই স্পষ্ট কওক। তো কোনটো মানে প্ৰমোদ বড়ো ডাঙৰীয়াই সফল বুলি কোৱা হৈছে, সেইটোৱে নাম্বাৰ 1 সফল। আৰু ৰাইজক কি লাগে? তাৰপিছত উন্নতি আহি গ'ল। ৰাইজে এতিয়া নিজৰ কাম কৰিবৰ কাৰণে এটা পৰিৱেশ পাইছে, ব্যৱসায় কৰিবৰ কাৰণে পৰিৱেশ পাইছে, আমাৰ খেতি পথাৰত কাম কৰিবৰ কাৰণে এটা পৰিৱেশ পাইছে। ৰাস্তা ঘাট এতিয়া কোনো ঘটনা নহয়, পুলিচ মিলিটাৰী ভয় কৰিব লগা একো নাই। শান্তিৰে মানুহে জীয়াই থকাৰ কাৰণে এটা পৰিৱেশ পাইছে। এতিয়া ৰাজনীতিভাৱে চাওক, হাগ্ৰামা মহিলাৰ নেতৃত্বৰ দিনত কোনোবা ৰাজনীতিৰ দলে ইয়াত কাম কৰিব পাৰিছেনে? ইয়াতো অকল BPFে পাৰিছিলে, না কংগ্ৰেছে পাৰিছিল, না BJPয়ে পাৰিছিল, না UPPলে কৰিব পাৰিছিল। সিহঁততো এটা অৰাজকতা এটা পৰিৱেশ আছিল। কিন্তু আমাৰ দিনত সকলোৱে এতিয়া নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ এটা পৰিৱেশ পাইছে। চবেই নিজৰ মনৰ কথাটো ক'ব পাৰিছে। হাগ্ৰামা আজি নিজৰ মনৰ কথাটো কৈছে। কিন্তু ৰাইজেতো গম পায় নহয় হাগ্ৰামা 15টা বছৰ কি কৰিছে, কি কৰা নাই। আৰু আমি এই 4টা বছৰত কি কৰিছে, কি কৰা নাই প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত। তো ভাৰত চৰকাৰ, অসম চৰকাৰ, BTC চৰকাৰ, তিনিটা ইঞ্জিন ইয়াত কাম কৰি আছে। তো ইয়াৰ হাগ্ৰামা যিখিনি নকওঁ কিয় একো ঠাই নহ'ব।